শ্রদ্ধার আমার অসমীয়াই যি বিহু উৎসৱ সেই বিহু উৎসৱৰ বিষয়ে মই নতুনকৈ ক'বলৈ লগা কিবা আছে বুলি মই কেতিয়াও ভবা নাই। আমাৰ অসমৰ ৰাইজে বিহুৰ বিষয়ে সম্পূৰ্ণ জানে, ইয়াত মোৰ বিশ্বাস আছে। যে কি নহওক এই বিহুক উদ্দেশ্যি আমাৰ ৰজাপথাৰ ১ নং বেলুগুৰিৰ যি মুকলি মঞ্চৰ বিহু উদযাপন কমিটিয়ে আজি বহু বছৰ ধৰি অৰ্থাৎ 19 বছৰত আজি ভৰি দিছেহি। সেই 19 বছৰত বিহু পাতি পাতি আহি আজি এটা আমাৰ শুভ দিন, যিটো আমি 19তম ৰঙালী বিহু উৎসৱ হিচাপে ইয়াত পাতিবলৈ সক্ষম হৈছোঁ। আজি এই ৰঙালী বিহুৰ যি বিহু উদযাপন কৰা হৈছে, ইয়াতে আমাৰ মৰমৰ যিসকল দৰ্শক অৰ্থাৎ যিসকল বিহুৰ শুভাকাংক্ষী তেখেতসকললৈ বহু তৰফৰ পৰা ৰঙালী বিহুৰ ওলগ যাচিছোঁ। আৰু এই ওলগ যাচি আমি অকণমান পিছতেই আমাৰ এই বহাগী উৎসৱৰ যি বিহু আৰু দলি দলি অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব, সেই অনুষ্ঠান আপোনালোকে দেখিবলৈ পাব অকণমান পিছতেই। গতিকে এতিয়া ইয়াত বিহুৰ বিষয়ে বা তেনে কোনো ভাষণ কৰি থকাৰ ধৈৰ্য নিশ্চয় আমাৰ দৰ্শকসকলৰ নাই। সেয়েহে আমি অকণমান পিছতেই আমি আমাৰ যি দলি দলি অনুষ্ঠান অনুষ্ঠিত কৰিব আমি সাজু হৈছোঁ। গতিকে বিশেষ ইয়াতে মই ভাষণ নাৰাখোঁ, ইমানকে কৈ মই মোৰ ভাষণ সমাপ্ত কৰিছোঁ। ধন্যবাদ।